নিজান দুপৰীয়াকে লৈ কান্দিছিলা খিৰিকীৰলি বহি ঐ তোমাক কন্দা দেখি ময়ো কান্দি পালোঁ তাত চালি মাৰি ধৰি গছতে মাছ কমালে ৰৌৱে মাছ কমালে ককিলা কমালে বিলত ঐ গাঁৱে ডেকাল কমালে গাঁৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোগামুখ আঞ্চলিক শাখাৰ অন্তৰ্গত কৃষ্ণপুৰ প্ৰাথমিক শাখাই পৰম্পৰাগত ঐতিহ্য ৰক্ষা কৰিয়া প্ৰায় 100-150 ৰাইজে একেলগে ৰোৱা গাড়ীয়া আদৰ্শ হৈ পৰিছে সমাজৰ বাদে। উল্লেখযোগ্য যে 5টা বছৰে এই ধৰণৰ কৃষি কৰ্মৰ জৰিয়তে গাঁৱৰ লগতে সমাজখনৰ মিলাপ্ৰীতি বাচিয়ে ৰাখিছে গাঁওবাসীয়ে। আনহাতে 8 বিঘা ৰাজহুৱা মাটিত কৃষি কৰ্ম কৰিয়া পাৱা উপাৰ্জনৰ ধনেৰে সমাজ সেৱামূলক কাম কৰিয়া আহিছে কৃষ্ণপুৰ প্ৰাথমিক শাখাই। প্ৰাথমিক শাখাৰ নিয়মীয়ামান নামঘৰৰ কামগিলানক সম্পূৰ্ণ কৰাৰ লগতে কৃষি কৰ্মৰ জৰিয়তে উপাৰ্জন হোৱা ধনেৰে গাঁওখনৰ গৰীব দুখীয়া মানুহৰ বিয়া আদিত ধান বিক্ৰী কৰিয়া ধনেৰ সহায় কৰিয়া আহিছে প্ৰাথমিক শাখাখনে। কৃষি কৰ্ম কৰা আজি প্ৰায় 4 বছৰ ওপৰ হৈছে। এই 5ম বৰ্ষত এতিয়া ভৰি দিছে। বিশেষকৈ আমাৰ নিয়মীয়ামান এটা নামঘৰ আছে। সেই নামঘৰৰ কাৰণে আমি প্ৰাথমিক শাখাৰ প্ৰায় 42 ঘৰ অধিক প্ৰাথমিকৰ মানুহ আছে আৰু ইয়াত আইসকলক দেখিছে আৰু হালোৱাসকল আমাৰ সকলো আহিছে। ইয়াত আহি কৃষি কৰ্মত আমি এনেদৰে নিয়োজিত হওঁ আৰু ৰাইজে কৰি আমি খুব আনন্দিত পাইছোঁ যাতে গোটেই খেতিটো আমাৰ এনেকৈ কৰা হয় আৰু এনেকৈ ধান দোৱা সময়তো আমি এনেকৈ দাই মেলি চপাই লৈ যাওঁ। আজি আমি যেনেধৰণে চহা কৃষকে আমি খেতি কৰি আমি ৰাইজৰ আগত যিখিনি আমাৰ পৰম্পৰা ৰীতি নীতি আমি নিদৰ্শন দাঙি ধৰিছোঁ, সেই সকলোৱে যাতে এনেকৈ কৃষি কৰ্ম কৰি এই যান্ত্ৰিকতাৰ দিনত আমি সকলোৱে অগ্ৰসৰ হ'ব লাগে বুলি আমি আশা কৰিছোঁ। সকলো গাঁওখনত প্ৰায় 50-60 ঘৰ মানুহ আছে আৰু সেই তাত আমি এটা নামঘৰ নিৰ্মীয়মান অৱস্থাত আছে। আমি সেইখিনি তাত আমি এতিয়া ইয়াৰ যিখিনি উৎপাদিত শস্য আমি বিক্ৰী কৰি আমি তাত খটাওঁ আৰু ইয়াত উদূৰ ভৱিষ্যতে আমি ইয়াত যিখিনি ধৰক কৃষকৰ মানে দুখীয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি কিবা এটা বৃত্তিমূলক সাহাৰ্য দিয়াৰ আমি প্ৰয়াস কৰিছোঁ।